নমস্কার। অসম তথা ভারতের বিভিন্ন প্রান্তের পর কেইবাটাও গুরুত্বপূর্ণ খবর যোগাড় করা হয়েছে। আমার প্রথম খবরটি খুবই গুরুত্বপূর্ণ খবর, রাজ্যবাসীর ভাবে লইয়াছে একটা বিগ ব্রেকিং নিউজ। উপরাষ্ট্রপতি পদ এরার পিছত প্রথমবারের ভাবে জগদীপ ধনখড়গে নিজের মন্তব্য প্রকাশ করেছে। জগদীপ ধনখড়গে স্বাস্থ্যের কথা উল্লেখ করেছে। উপরাষ্ট্রপতি পদ এরার পিছত প্রথমবারের ভাবে প্রতিক্রিয়া প্রকাশ করেছে জগদীপ ধনখড়গে। প্রথমবারের ভাবে কয় যে মই কেতিয়াও মোর স্বাস্থ্যের প্রতি অবসান হওয়া নাই। জুবিন গার্গ ন্যায় তদন্ত সন্দর্ভত বৃহস্পতিবারে ক্যাবিনেটত বৈঠক এক সিদ্ধান্ত গ্রহণ করা বুলি হদরি করে মুখ্যমন্ত্রী গৰাকীয়ে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায় কয় যে জুবিন গার্গৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালতত গঠন করা হব সিদ্ধান্ত গ্রহণ করা হব আজিৰে এই সিদ্ধান্ত। হিমন্ত বিশ্ব শর্মার বিরুদ্ধে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিখনকৈ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্রহণ করা হয়। বিশিষ্ট বুদ্ধিজীবী হীৰেণ গোহাঁই, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা বিশিষ্ট হৰিকৃষ্ণ ডেকা আৰু নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ লগত CPI, MI আৰু CPI দলে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে পৃথককৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। চূড়ান্ত হ'ব নেকি শাসক্ৰিয় মিত্ৰজোঁটৰ আসন ভাগ বতৰা। ৰাষ্ট্ৰীয় ভৱনত অমিত শ্বাহৰ জোৰদাৰ বৈঠক। শুক্ৰবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাৰে অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা। বৈঠকত দলটোৰ নিৰ্বাচন পৰিচালনা সমিতি আৰু ৰাজ্যিক মূলৰ সমিতিৰ নিৰ্বাচিত সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰিব। শ্বেৰমান আলীৰ বিস্ফোৰক মন্তব্য, মই গৌৰৱ গগৈক একোডাল বুলি নাভাবো। মন্দিয়া সমষ্টিৰ আৰু বিৰোধী মিত্ৰতাক লৈ শ্বেৰমান আলীৰ বিস্ফোৰক মন্তব্য। অহাবাৰলৈ বিৰোধী দলপতি আসনখন হেৰাব কংগ্ৰেছে। কংগ্ৰেছ মিত্ৰজোঁটৰ আসন বুজাবুজি লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ দলৰ পৰা পুনৰ বিজেপিত নেতাৰ আগমন ঘটিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মা। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিৰ্বাচনৰ দিনৰ ঘোষণাৰ পাছত কংগ্ৰেছ দলৰ পৰা বহু ব্যক্তিয়ে বিজেপিত যোগদান কৰিব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইন আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে ধুবুৰী লোকসভা সমষ্টি AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলক অভিলেখ সংখ্যক 10 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ পিছৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক লক্ষ্য কৰি মৌখিক আক্ৰমণ চলাই আহিছে। অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহক আমি পট্টা দিমেই আৰু অবৈধ বাংলাদেশী মুছলমানক এটা এটাকৈ খেদি পঠিয়াম, এনে মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুক্ৰবাৰে ধেমাজি জিলাৰ তেলিজান দেউৰী বিলত অসম চৰকাৰৰ উদ্যোগত সমগ্ৰ অসমৰ ভিতৰত 1,05,000 ভূমিহীন খিলঞ্জীয়া লোকক ডিজিটেল মেধি পট্টা বিতৰণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ সময়ৰ পৰিৱৰ্তন শীৰ্ষ যাত্ৰা শুক্ৰবাৰে যোৰহাট জিলাৰ প্ৰৱেশ কৰে। খিলীয়া নামঘৰত গুৰুজনাৰ চৰণত সেৱা জনাই অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে যাত্ৰাৰ দ্বিতীয় দিনটোৰ কাৰ্যসূচী শুভ আৰম্ভ কৰে। পাটাছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত হয় এজন। শুক্ৰবাৰে দুপৰীয়া প্ৰায় 1 বজাত পাটাছাৰকুছিৰ বজাৰত পশ্চিম দিকে মাৰ্কানত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হয়। ৰাজনৈতিক আক্ৰোশৰ বলি হৈছিল নেকি অৰবিন্দ কেজৰিৱাল। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত আগবাঢ়ি ফুৰা নীতিৰ গোচৰত বৃহৎ সকাহ লাভ কৰিছে। অৱশেষত ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।